Hey guys, welcome back to my YouTube channel. নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভ্লগৰ সৈতে মই পৰিস্মিতা আপোনালোকৰ মাজলৈ এটা ধুনীয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰিছোঁ। যদিহে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া আপোনালোকে দেখিছেনে আমি কথা পাতি আছোঁ। এয়া আমাৰ প্ৰেৰণা পৰিস্মিতা, আমাৰ কলিজা দুজনী। আমি গৈ আছোঁ, ক'লৈ গৈ আছোঁ আপোনালোকক কৈ আছোঁ। সকলোৱে কিন্তু ভিডিঅ'টো চাই থাকিব। আমি বজাৰ চজাৰ কৰি মেলি গৈ আছোঁ। আমি এটা খানা খাবলৈ যোৱা বছৰে আমি মানে গোটেইখিনি স্কুল ফ্ৰেণ্ডখিনিয়ে মানে খানা এটা খোৱাৰ কথা আছিলে, কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে খোৱা নহ'লে। সেইটো কাৰণে এবাৰ আমি খাম বুলি জানুৱাৰী 5 তাৰিখে আমি মানে খানাটো খালোঁ, কিন্তু মোৰ ভিডিঅ'টো দিয়াহে লেট হ'ব অকণমান। কিন্তু মই এতিয়া ভইচ অভাৰ কৰি আছোঁ। এয়া দেখিছেনে কিবা কিবি গাই আছোঁ, সেয়াও দেখুৱাই আছোঁ, কিন্তু আপোনালোক সকলোৱে ভিডিঅ'টো শেষৰলৈকে চাব লাগিব। সঁচাকৈ বহুত বেছি মিছ কৰিছোঁ সেই দিনটো, কাৰণ সঁচাকৈ ভাল লাগে, কাৰণ তেহেঁতবোৰক লগ পালেতো একোৱেই নালাগে, সকলোৱে জানেই। আৰু এয়া আমি গৈ আছোঁ, দেখুৱাই আছোঁ। সকলোৱে কিন্তু ভিডিঅ'টো চাই থাকিব। কোন কোন আহে, কাৰ লগত খাওঁ সেয়া দেখাই থাকিম, আপোনালোকে চাই থাকিব কিন্তু ভিডিঅ'টো। বৰ্তমান আমি গৈ আছোঁ, মোনাটো দাঙিব পৰা নাই। তো তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব, কিমানখিনি দেখুৱাব পাৰোঁ দেখুৱাই থাকিম। আৰু লুকটো দেখিছেই নহয়, আৰু ড্ৰেছ চেছৰ পৰা ধৰি, কিন্তু মোনা হৈছে এইটো। গৈ আছোঁ আৰু পূজাই মই কৃষ্ণ দেখিছেনে আমি গৈ আছোঁ, আপোনালোকে চাই থাকিব। আৰু এয়া পূজা গৈ আছে, পূজাই মই একদম অৱস্থা বেয়া, কাৰণ ইমানেই মোনাটো ডাঙৰ। ইয়াত গোটেই আমাৰ খাদ্যটো ইয়াতে আছে। বনাবলৈ এতিয়ালৈকে বনোৱাই নাই, এতিয়া 1 বাজি গ'ল। আজি খানা কি হয় নাজানো। আৰু অৱস্থা এয়া, চাই থাকিব সকলোৱে ভিডিঅ'টো। মানে আপোনালোকে বুজি নাপাবও পাৰে মই কি কৈ আছোঁ। মানে আমি একেলগতে আহিছিলোঁ, কিন্তু পূজাই মই মানে এটা ৰাস্তালৈ গুচি গ'লোগৈ খুৰাজনৰ সৈতে। মানে সুধিলোঁ ধুনীয়া জেগা ক'ত মানে খাবলৈ। তাৰপিছত সেইটো কাৰণে মানে নদী কাষলৈকে আহিছিলোঁ আমি, ওচৰতে মানে আমাৰ ঘৰৰ পৰা অলপ দূৰ, কিন্তু মোৰ লগৰজনী মানে পূজাৰ ঘৰৰ পৰা অকণমান ওচৰতে। তাৰপিছত সেইটো কাৰণে খুৰাৰ লগত গুচি গ'লোগৈ, খুৰাজনৰ লগত। তেহেঁতি আকৌ এটা ৰাস্তাত গুচি আহিলে, আমি মানে খোজকাঢ়ি মানে 5 কিলোমিটাৰমান গুচি গ'লোগৈ আগলৈ। তাৰপিছত আকৌ দুইজনী ঘূৰি আহিছোঁ। তাৰপিছত একেলগতে ফাইনেলি লগ হ'লোগৈ। তাৰপিছত এয়া দেখিছেনে, মানে আমাৰ কেছটো কি আপোনালোকক কৈ আছোঁ। এয়া মানে কেইটামানে একদম পাগলৰ দৰে নাৱত দেখি নোপোৱাৰ দৰে কৰিছে, আৰু তাহাঁতি নাৱত অকণমান ঘূৰি লৈছেগৈ। এইফালে 1 বাজি গ'ল দেই, আপোনালোকক কৈ আছোঁ। তাৰপিছত এটা এটাকৈ আকৌ ইপাৰ কৰাইছে আমাৰ টিপই। তাৰপিছত সি পাৰ কৰাই মেলি, আমাৰতো এইবোৰ থাকেই আৰু আপোনালোকে বুজি পায়, লগৰবোৰক লগ পালে কেনেকুৱা এটা মানে হেৰি হয় আৰু। তাৰপিছত এয়া গৈছেগৈ, কেইজনমানে ভয় কৰিছে। আচলতে চবৰে ভয় লাগিব, যিহেতু মানে অকণমান দৌ হয়, সেইটো কাৰণে সিও ভালকৈ চলাব নাজানে। আৰু দুটামানৰ আকৌ ভয়তে মানে তেহেঁতি পাৰেই নহয়, ঢেৰ কিবাকিবি আৰু। তো আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকক। কি দেখুৱাব পাৰোঁ নাজানো, কিন্তু সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু। এয়া দেখিছেনে, ফাইনেলি আমি আহি পালোহি। আমাৰ 2টা বজাত ব্ৰেকফাষ্ট আৰম্ভ হৈছেহে দেই। তাৰপিছত তাকো 2টা 4টা তেনেকৈহে খাইছোঁ। গোটেই মিলাই আমাৰ 9টা হৈছিলেগৈ। তনুশ্ৰী পিছত আহিছে। তাৰপিছত এয়া আমি চাহ খাইছোঁ। তাৰপিছত আমাৰ ভাত বনোৱা আৰম্ভ হ'ব। তাৰপিছত এয়া মই পাচলি কুটি আছোঁ। এয়া আমাৰ পূজা, প্ৰেৰণা, অভিনাশ, আমাৰ দীপ, তাৰপিছত আৰু তনুশ্ৰী আহি আছে, পোৱাহি নাই। তাৰপিছত এয়া আমাৰ ভ্লগিং কৰি আছে আমাৰ প্ৰেৰণা বাইদেৱে। তাৰপিছত আকৌ এয়া আমাৰ মাংস চাংস বনোৱা হৈছেগৈ আৰু। তাৰপিছত এয়া আমাৰ লেকচাৰ, এইবোৰ কিবাকিবি ঢেৰ আৰু। তো আপোনালোকক চাই থাকিব সকলোৱে ভিডিঅ'টো। তাৰপিছত এয়া আমাৰ অভিনাশে পানী আনিবলৈ গৈছে, ইটোক পঠিয়াইছে সিটোক পঠিয়াইছে। চব মানে গ'লগৈ আৰু, কাৰণ মানে তেহেঁতৰ পানী আনিবলৈ এলাহ, বেলেগ কথা একো নাই। তাৰপিছত এয়া আমাৰ দুগৰাকীয়ে দেখিছেনে, খৰি আনিবলৈ কিমান দূৰলৈ গৈছেগৈ। আপোনালোকে ধৰিব পাৰিছেই চাগে। আচলতে বহুত দূৰৰ পৰা আনিছেগৈ তেহেঁতি পানী, বেয়াও লাগে। তাৰপিছত আমাৰ খানা চানা খোৱা মেলা হৈছেগৈ আৰু অলপ চলপকৈ, আপোনালোকক দেখুৱাই থাকিম। মাংসও বনোৱা হৈ আছে। সকলোৱে ভিডিঅ'টো চাই থাকিব, কি দেখুৱাব পাৰোঁ নাজানো। সকলোৱে কিন্তু ভিডিঅ'টো শেষলৈকে চাব লাগিব। এয়া দেখিছেনে, আমাৰ কেৰাহী চেৰাহী চপাই মেলি লৈছোঁ। মানে মিউট কৰি দিয়া বেলেগ কাৰণ একো নাই, মই যিটো কথা পাতি আছোঁ যে সেইটো কাৰণে মিউট কৰি দিয়া হৈছে। আমাৰ বক্স চক্স নিয়া একো কাৰোবাৰ নাই, আৰু অকল মাংস ভাতেই, সিমানেই, আৰু বেলেগ একো নাই।
আৰু খালোঁ বহুত বেছি মজা লাগিলে আৰু যি টি কথাটো থাকেই আৰু সেইটো কাৰণে মিউট কৰি দিলোঁ আৰু মস্ত ফটোৱা হ'ল আৰু ভিডিঅ' ফটো চটো এড কৰি দিম সকলোৱে চাব কেনেকুৱা পাই কমেণ্ট কৰি জনাব আৰু সকলোকে বহুত বেছি ধন্যবাদ শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আৰু বহুত বেছি ভিডিঅ' কৰা নাই যিহেতু কথা বতৰা কিবা কিবি কৰি থাকোঁতে মানে ভিডিঅ' থাকিয়ে যায় তো বহুত বেছি ভাল লাগিলে আৰু সকলোকে শেষত মিছ ইউ আৰু আকৌ অহা বছৰ এনেকৈ লগ হ'ম গোটেইখিনি তো তেতিয়াহ'লে আজিলৈ বাই বাই লাভ ইউ অল।